নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজু আৰু আপোনালোকে চাই আছে অনলাইন হেল্প বয়জ ইউটিউব চেনেল। বন্ধুসকল, আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে আপোনালোকৰ আগত। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। আৰু আপুনি যদি এই চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যন কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ নতুন নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন মোৰ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম খবৰটোৱে হৈছে কংগ্ৰেছ চৰকাৰ আহিলে 90,000 যুৱক যুৱতীৰ লগতে প্ৰত্যেক পৰিয়ালৰে একোজনে লাভ কৰিব চাকৰি। বৰাই বিজেপি চৰকাৰক কটাক্ষ কৰি কয় যে বিজেপি চৰকাৰে আগফালে 100 টকা দি পিছফালেৰে 1000 টকা পকেট মাৰে। আনহাতে কংগ্ৰেছৰ চৰকাৰ আহিলে এবছৰৰ ভিতৰতে 90,000 যুৱক যুৱতীক চাকৰি প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ লগতে প্ৰতি পৰিয়ালত এজনকৈ চাকৰি দিয়া হ'ব বুলিও ঘোষণা কৰি ৰিপুণ বৰাই। আগন্তুক নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ আহিলে আশাকৰ্মী দুগুণ বৃদ্ধি কৰা হ'ব। মধ্যাহ্ন ভোজনৰ ৰান্ধনিৰ চাকৰি নিয়মীয়া কৰা হ'ব। কা আন্দোলন সম্পৰ্কে যিবোৰ গোচৰ ৰুজু কৰা হৈছে এই গোচৰ কংগ্ৰেছ চৰকাৰ আহিলে এমাহতে প্ৰত্যাহাৰ কৰা হ'ব বুলিও ঘোষণা কৰি ৰিপুণ বৰাই। অকল দ্বিতীয় খবৰটোৱে হৈছে মাহে 25,000 টকা পৰ্যন্ত দৰমহা পোৱাসকলৰ বাবে ডাঙৰ খবৰ। এতিয়াৰে পৰা লাভ কৰিব এইখিনি সুবিধা। এই যোজনাৰ অধীনত প্ৰতিমাহে সৰ্বাধিক 75 টকা চৰকাৰৰ ৱেলফেয়াৰ ফাণ্ডত জমা কৰিব লাগিব। কোনো শ্ৰমিকৰ সন্তানে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত অধ্যয়ন কৰিলে স্কুলৰ পোছাক বহী কিতাপ ক্ৰয় কৰাৰ বাবে সংস্থাৰ তৰফৰ পৰা প্ৰতি বছৰে 3,000ৰ পৰা 4,000 টকা সাহায্য প্ৰদান কৰা হ'ব। এই সুবিধা কেৱল দুটা ল'ৰা ছোৱালী থাকিলেহে লাভ কৰিব। স্পৰ্টছৰ বাবে শ্ৰমিকৰ সন্তানে প্ৰতিযোগিতা অনুসৰি 2,000ৰ পৰা 30,000 টকা পৰ্যন্ত লাভ কৰিব। মহিলা শ্ৰমিক বা শ্ৰমিকৰ পত্নী প্ৰসৱৰ সময়ত 10,000 টকাৰ সহায়ৰ হাত আগবঢ়োৱা হ'ব। দুটা সন্তানৰ বাবেহে এই সুবিধা উপলব্ধ। কামৰ সময়ত দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'লে 1.5 লাখ টকাৰ সাহায্য লাভ কৰিব। ডেণ্টেল কেয়াৰৰ বাবে 4,000 পৰা 10,000 টকা পৰ্যন্ত সাহায্য লাভ কৰিব। শ্ৰমিকৰ বিশেষভাৱে সক্ষম সন্তানৰ বাবে 20,000ৰ পৰা 30,000 টকাৰ সাহায্য লাভ সুবিধা আছে। মাহে 18,000 টকা দৰমহা পোৱা শ্ৰমিকে প্ৰত্যেক 5 বছৰে চাইকেল ক্ৰয় কৰাৰ বাবে 3,000 টকা লাভ কৰিব, কিন্তু ইয়াৰ বাবে ন্যূনতম 2 বছৰৰ কাম কৰা হ'ব লাগিব। বন্ধুসকল, তৃতীয় খবৰটোৱে হৈছে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা COVID-19 পজিটিভ। জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা COVID-19 পজিটিভ। ফেচবুক যোগে এই কথা জনাইছে ইউটিউবাৰগৰাকীয়ে। তেওঁ বৰ্তমান হোম আইচলেশ্যন থকাৰ সিদ্ধান্ত লৈছে। তেওঁৰ আৰৱ ভ্ৰমণ কৰাৰ কথা আছিল যদিও ক'ভিডত আক্ৰান্ত হোৱাৰ বাবে পিছুৱালে এই যাত্ৰা। ফেচবুক পোষ্টত ডিম্পুৱে জনাইছে এই কথা। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কিবা ৰোগত আক্ৰান্ত হোৱাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাৰ পিছতে তেওঁ কিছু সুস্থ হৈছিল যদিও আজি পুনৰ অসুস্থ হোৱাত তেওঁ ক'ভিড পৰীক্ষা কৰাই আৰু এণ্টিজেন টেষ্টত পজিটিভ আহে। চতুৰ্থ খবৰটোৱে হৈছে 30 লাখ কৰ্মচাৰীৰ বাবে সুখবৰ, চৰকাৰে দিব বোনাছ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ। তেওঁলোকে 2019-20 বৰ্ষৰ বাবে লাভ কৰিব বোনাছ। মোদীৰ কেবিনেট কৰ্মচাৰীসকলৰ এই বোনাছ প্ৰদানৰ অনুমতি প্ৰদান কৰিছে। কেবিনেট বৈঠকৰ অন্তত এই কথা ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে। উৎপাদনশীলতা সংযোজিত বোনাছ লাভ কৰিব দেশৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ 13.70 লাখ কৰ্মচাৰীৰ লগতে বাণিজ্যিক প্ৰতিষ্ঠানৰ 16.97 লাখ কৰ্মচাৰীয়ে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নন গ্ৰেজুৱেটেড কৰ্মচাৰীসকলে এই বোনাছ লাভ কৰে। কেন্দ্ৰীয় কেবিনেটে ৰেলৱে পোষ্ট, ৰেলৱে ৰক্ষা, EPFO, ESICৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক 2019-20 বৰ্ষৰ বাবে উৎপাদনশীলতা সংযোজিত বোনাছ পৰিশোধৰ বাবে অনুমোদন প্ৰদান কৰিছে। এই বোনাছৰ ফলত মুঠ বিত্তীয় ব্যয় হ'ব 3,739 কোটি টকা। মুঠ 30 লাখ কৰ্মচাৰীয়ে লাভ কৰিব এই বোনাছ। সকল ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্টছ কৰিব, কাৰণ আপোনালোকৰ এটা লাইক আৰু কমেণ্টছে আমাক আগলৈ ভিডিঅ' বনোৱাত উৎসাহ যোগায়। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।